হাই প্ৰিয় বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। মই জাষ্ট শুই উঠিছোঁ। শুই উঠি আৰু এতিয়া মই ব্ৰাছ কৰিম। মই ব্ৰাছ কৰাৰ কথাটো এইটো কাৰণে আপোনালোকক কৈছোঁ, কাৰণ মোৰ এটা প্ৰব্লেম হৈ আছে। সাধাৰণতে এইটো প্ৰব্লেম চবৰে থাকে। আপোনালোকেও কথাটো জানি ল'লে নিশ্চয় ভাল পাব। কেনেকুৱা প্ৰব্লেম হৈছে, মোৰ দাঁতৰ যিটো নেকি বিষ হৈ থাকে ন, আপোনালোকৰো হৈ থাকে চাগে, বহুতৰে হয় দাঁতৰ প্ৰব্লেম। গতিকে আপোনালোকে শুই উঠি অকণমান নিমখ আৰু হালধি মিহলাই লৈ পিনে আপোনালোকে সদায় ব্ৰাছ কৰিবচোন। যদি সুফল নাপায় আপোনালোকে মোক ক'ব। মৰ্ণিং সদায় কৰিব আৰু এইটো ব্ৰাছ কৰিব লাগে। বিষটো আপোনাৰ নাইকিয়া হৈ যায়, আপোনাৰ কোনো মেডিচিন দৰকাৰ নাই। চাই থাকক, এতিয়া মই ব্ৰাছ কৰি আছোঁ। আপোনালোকে ব্ৰাছ কৰিব ফ্ৰেণ্ড। এনেকৈ নিমখ আৰু হালধি অকণমান লৈ পিনে সদায় মৰ্ণিঙত ব্ৰাছ কৰিব। আপোনাৰ বিষ নাইকিয়া হৈ যাব। আৰু মই ব্ৰাছ কৰাৰ পিছত কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ। এতিয়া মোৰ ব্ৰাছ কৰা হৈ গ'ল আৰু মই কি কৰিম এতিয়া চাই থাকক। আমাৰ শাকনি বাৰীত পানী দি আছোঁ। ফুলকবি আছে, বন্ধাকবি আছে, এইফালে ওলকবি, এইফালে আছে আমাৰ আলু খেতি। দিয়াই হৈ আছে, অকণ মই দি পিনে আনিছোঁ আৰু। হেল্ল' ফ্ৰেণ্ড, আমাৰ শাকনি বাৰীখন দেখিলেনে? এতিয়া মই আঞ্জাত পানী চানী দি ফিনিছ হ'ল। এতিয়া মই টি খাম। ফ্ৰেণ্ড, আপোনালোকে চাই থাকিব। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।